নমস্কাৰ, মই শ্ৰী জিনামণি ভূঞা। মই গোলাঘাট জিলাৰ দক্ষিণ শিক্ষাখণ্ডৰ অন্তৰ্গত নাওজান চাৰিআলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। মই প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ উপযোগীকৈ খুব কম খৰচতে পেলনীয়া কাগজেৰে এটি শিকন সামগ্ৰী তৈয়াৰ কৰিছোঁ। এই শিকন সামগ্ৰীটো গণিত বিষয়ৰ। আমি ছাত্ৰ ছাত্ৰীসকলক স্থানীয় মানৰ ধাৰণা দিবলৈ গছৰ পাত, শিলগুটি বা কাঠিৰ সহায়ত দিয়াৰ উপৰিও এই শিকন সামগ্ৰীটোৰ সহায়তো দিব পাৰোঁ। উদাহৰণস্বৰূপে ৮ অংকটোৰ আমি স্থানীয় মানৰ ধাৰণা দিবলৈ যাওঁতে ইয়াত ৮ অংকটো এককৰ ঘৰত আছে, গতিকে ইয়াৰ স্থানীয় মান ৮ একক। ঠিক তেনেদৰে ৭২ সংখ্যাটোৰ স্থানীয় মানৰ ধাৰণা দিবলৈ যাওঁতে আমি এনেদৰে ক'ব পাৰোঁ যে ইয়াৰ ২ অংকটো এককৰ ঘৰত আছে, গতিকে ইয়াৰ স্থানীয় মান ২ একক। তেনেদৰে ৭ অংকটো দশকৰ ঘৰত আছে, গতিকে ইয়াৰ স্থানীয় মান ৭×১০ বা ৭০। ঠিক তেনেদৰে আমি তিনিটা সংখ্যাৰ স্থানীয় মানৰ ধাৰণাৰো এই শিকন সামগ্ৰীটোৰ সহায়তে দিব পাৰোঁ। ইয়াত আমি এনেদৰে ক'ব পাৰোঁ যে ১ অংকটো এককৰ ঘৰত আছে, সেয়ে ইয়াৰ স্থানীয় মান ১ একক। ৮ অংকটো দশকৰ ঘৰত আছে, সেয়ে ইয়াৰ স্থানীয় মান ৮×১০ বা ৮০। ৭ অংকটো শতকৰ ঘৰত আছে, সেয়েহে ইয়াৰ স্থানীয় মান ৭ শতক বা ৭০০, অৰ্থাৎ ৭৮১। আমি এই শিকন সামগ্ৰীটোৰ সহায়ত প্ৰথম শ্ৰেণীৰ পাঠ নং ২ আৰু ৫, তৃতীয় শ্ৰেণীৰ পাঠ নং ২, ৪, ৫ আৰু ৮, দ্বিতীয় শ্ৰেণীৰ পাঠ নং ২ আৰু ৪, ঠিক তেনেদৰে চতুৰ্থ শ্ৰেণীৰ পাঠ নং ২, পঞ্চম শ্ৰেণীৰ পাঠ নং ১, ২ আৰু ৬, এই আটাইকেইটা পাঠৰে স্থানীয় মানৰ ধাৰণা আমি এই শিকন সামগ্ৰীটোৰ সহায়ত দিব পাৰোঁ। গতিকে মোৰ এই শিকন সামগ্ৰীটোৰ সহায়ত আমাৰ শিক্ষাগুৰুসকল নিশ্চয় লাভান্বিত হ'ব বুলি মই ভাবিছোঁ।